তো হেল্ল' গাইছ, আপোনালোক কেনেকুৱা আছে? চ' আপোনালোক সকলোৱে ভালে আছে বুলি আশা ৰাখিছোঁ। চ' যাৰ যাৰ ভাল চলা নাই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিম যে সিহঁতৰো ভাল চলক বুলি। আৰু আপোনালোকে মোক চিনি পাবই চাগে, নাপায় মই নতুনকৈ উঠিছোঁ, ক'তনো চিনি পাব। ব'লক আপোনালোকক মই আজি এনেকুৱা দুটা ছিংগাৰ আৰু গায়কৰ এটাৰ লগত মিলাম, আপোনালোকে মুঠত এহঁতক চাই পাগল হৈ যাব। কৈছোঁ নেকি আপোনালোক? ব'লকচোন বাৰু মই আজি সিহঁতক দেখুৱাম বাৰু। দাদা আপুনি বোলে এজন বোলে বৰ ভাল ডান্সাৰ বোলে, মই শুনিছোঁ বৰ বাহিৰৰ দেশত বোলে আপুনি বোলে ডান্স কৰি কৰি আহিছে বোলে। মই ডান্সাৰ। আচ্ছা। অঁ ছাৰ, ছাৰ আপোনাৰ নামটো বাৰু? মোৰ নামটো কি আছিলে কৈ দিয়ক। এই তুমিহে জানিবা। অঁ পাহৰি থাকিলে, মোৰ নামটো মুকুন্দ ডাকুৰ। মুকুন্দ ডাকুৰ। অঁ মই আপোনাৰ চবেই চিনি পায় মোক, গোটেই অসমবাসীয়ে চিনি পায় মোক। কোনে কোনেনো চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইজ। গোটেই অসমবাসীয়ে চিনি পায় বোলে দেই। আৰু এইজন বাৰু বৰ পপুলাৰ বাৰু এজন ডান্সাৰ। ছাৰ আপুনি এনেই ডান্সৰ ষ্টেপ এটা এনেই কৰি দেখুৱাই দিব পাৰিব নি বাৰু? ছাৰ ৰ'বচোন, এতিয়া আপোনালোকৰ এইজন আছে, এইজন কোন হয় বাৰু? এইজনকো মানে দেখা লাগিছে। হয় হৈছে আমাৰ পূৰা শিল্পী, মানে বৰ ধুনীয়া এজন গায়ক হৈছে। এইজন গায়ক বাহিৰৰ পৰা আহিছে, আপোনালোকে এইজন গায়কক আপোনালোকে চাবলৈ ইয়াত নাপায় মানে। দাদা আপোনাৰ নামটো কি আছিলে বাৰু? মোৰ নামটো ইহে জানিব। ইয়াৰ নামটো মই জানিম নে? কওকচোন আপুনি ই জানিব, সেইটো কওকচোন। ইয়াৰ নাম কি মই মুঠিত লৈ থওঁ নি এনেকৈ? মই এটা কথা বুজি নাপালোঁ, আপোনাৰ নামটো এইজনে ক'লে আৰু এইজনৰ নামটো এইজনে ক'লে, মানে কেছটো কি বাৰু দাদা? ছাৰ অলপ ক'ব পাৰিবনে আপুনি অলপ? মই ডান্স কৰি মানে চব পাহৰি যাওঁ। অ' মাই গড, ইমান মানে ডান্সত ইমান মানে একদম মানে মগ্ন হৈ আছে, মানে কি ক'ম আৰু। কৃষ্ণ ছাৰ আপোনাৰ ওচৰত হেণ্ডছেক এটা পামনে বাৰু? পাব ঠিক আছে ছাৰ উঠি দিয়কচোন বাৰু, ডান্সৰ ষ্টেপ এটা কৰি দিয়কচোন বাৰু। ধৰি দিয়ক। প্ৰথম ষ্টেপটো হ'ল এইটো। মজা আয়া। দেখিলে নে গাইছ আমাৰ ডান্সাৰ ছাৰ এইজন? আজি মই মানে গুৱাহাটীৰ পৰা আহিছোঁ, এইজনক লগ কৰিবলৈ আহিছোঁ গুৱাহাটীৰ পৰা। চ' এইজনক লগ কৰিলোঁ আজি, খুবেই ভাল লাগিলে। আৰু গায়কজনৰো গান এটা শুনি লওঁ, কেনেকুৱানো গায়নো বাৰু। দাদা এনেই গানটো অলপ গাই দিব নি বাৰু? গান কি গাম এতিয়া? গান এটা গাই দিওঁ, গাব কৈছা তেতিয়া। গকচোন বাৰু গান এটা। জানমণি সপোনতে। দাদা যাওঁ তেতিয়া দেই। যাওক। কচম বে, এই দুটা পাগল দুটা মই ক'ত লগ পাই গ'লোঁ বাৰু। তো গাইছ, আজিলৈ ভিডিঅ'টো ইমানটাই আছিলে। চাই যদি ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, ধন্যবাদ।